কবিতা জ্বলাই দে মোক, কথা সমীৰণ। কেনেকৈ থাকিম জীয়াই, সমাজত মুখ উলিয়াম কেনেকৈ? তহঁতে মোৰ দেহ ভোগ কৰি মোৰ সতীত্বক হত্যা কৰিলে যেতিয়া, এই দেহটো পঞ্চভূতত বিলীন কৰি দে। মোক স্বতন্ত্ৰ মৃতদেহ কৰি নথবি। এনেও মহান ভাৰত মাতা বহুত ব্যস্ত। নিৰ্ভয়া দামিনী ইহঁতেও এতিয়ালৈ ন্যায়ৰ জখলাত উঠানমা কৰিয়ে আছে। মই ন্যায় পোৱালৈ তহঁত বৰ্ডৰ বয়স উকলি মৃত্যুৰ দুৱাৰমুখে পাবিগৈ। সেইবাবে ভয় নকৰিবি। আৰে গণতান্ত্ৰিক দেশত আছা, ইমান ভয় কিহৰ? আজিকালি মানুহৰ জীৱনৰ মূল্যই বা ক'ত? ৰাতিপুৱাৰ বাতৰি কাকতবোৰত পঢ়া নাই জানো, নে নিউজ চেনেলবোৰত দেখা নাই? অভিনীলৰ বৰ্বৰ হত্যাকাণ্ড, শিশু ধৰ্ষণ আৰু যে ক'ত কি? অভিনীলক এতিয়া সকলোৱে পাহৰিলে। প্ৰিয়ংকা ৰেড্ডী মানে মই। দুদিন পাছত ময়ো পাহৰণিৰ সিটো পাৰে থাকিমগৈ। কাৰোবাৰ মনত থাকিলেও প্ৰিয়ংকা ৰেড্ডী হিচাপে নহয়, প্ৰিয়ংকা চোপ্ৰা হিচাপেহে থাকিব। সেইবাবে নিৰ্ভয়ে যি মন তাকে কৰ তহঁতে। আদালতত তহঁতৰ পক্ষত টকাৰ বিনিময়ত উকিল পাবিয়েচোন। সত্যবাদী গান্ধীয়ে লেতেৰা কৰ্মবোৰৰ প্ৰধান সাক্ষী। তেওঁ জীয়াই থাকিলে হয়তো পুনৰ আন্দোলন কৰিলেহেঁতেন। কিন্তু সেই ৰামো নাই, সেই অযোধ্যাও নাই এতিয়া। বাৰু মোৰ মা দেউতা জীয়াই জীয়াই মৰিব, কিন্তু সেইটো কোনেনো ভ্ৰূক্ষেপ কৰিব? দুদিন তিনিদিনলৈ মোৰ আত্মাৰ শান্তিৰ বাবে বাটে ঘাটে মমবাতি জ্বলিব, প্ৰতিবাদী সমদল উলিয়াব। তথাপি ছ'চিয়েল মিডিয়াবোৰো RIP প্ৰিয়ংকাৰে ভৰি পৰিব। চিন্তা নাই, এইবিলাক বেছি দিন নাথাকে। আদালতত শুনানিৰ দিন বাগৰিব। পাহৰিছিলোৱে, তহঁতে শাস্তিৰ কমৰ বাবে সুবিধাও পাবি নহয়। চিন্তা কিহৰ? জ্বলাই দে মোক। কিন্তু যোৱাৰ আগত এষাৰ কথা কৈ যাওঁ, তহঁতে মোক কোনোদিন ভাৰত মাতা কি জয় নকবি। নাৰীক পূজা নকৰিবি, নাৰীক দেৱী নাভাবিবি। যেতিয়ালৈ নাৰী দেৱী হৈ থাকিব, তেতিয়ালৈ তহঁতৰ দৰে মহিষাসুৰৰ জন্ম হৈ থাকিব। জ্বলাই দে মোক, জ্বলাই দে এতিয়া। জ্বলাই জ্বলাই চাই কৰি দে। ধন্যবাদ। কবিতা